এনেকুৱা কমেণ্ট আহিছে যেন মোমায়েককে কৃষ্ণৰ নিচিনা লাগে। তেওঁকতো মই অসুৰৰ নিচিনা পাইছোঁ। তেওঁতো অসুৰ হয়নে নহয়? তেওঁ ঘৰত কণী বনাই পেলাই কৃষ্ণক চাবলৈ আহি ঘৰে ঘৰে বিস্কুট আৰু আপেলৰ জুতি লৈ ফুৰিছে। তেওঁ ভিডিঅ'টো আপোনালোকে চাব। এইখিনিতে গুৰুত্বপূৰ্ণ কেইটামান কথা কওঁ। তো আমি 12টা নামঘৰ ঘূৰিছোঁ। তো কিমান বেছি আমাৰে ভাগৰ লাগি গৈছে হয়নে? কি হ'ল মানে কি কৰিছে, গোটেইকেইটা নামঘৰতে নিজে উঠিছে, নিজে নামিছে, আৰু এটাও হেৰিতে মানে নামঘৰতে মানে ফ্ৰণ্টেদি নাহে, প্ৰত্যেকটো নামঘৰতে এনেকৈ বেক চাইডেদিহে ওলাই আহে, আৰু অকণো মানে ভাগৰ অনুভৱেই কৰা নাই এতিয়ালৈকে, যে অকণো ভাগৰ অনুভৱ কৰা নাই। তো আহিছে ধুনীয়াকৈ খোজকাঢ়ি। তো আজি ঘটনাটো হৈ যোৱা প্ৰায় 9 দিন মানেই হৈ গ'ল। তো আজিলৈকে একো নোখোৱাকৈ খোজকাঢ়ি যোৱাটো বহুত ডাঙৰ কথা। য'তে ৰখাই দিয়ে, তো য'তে নামঘৰ থাকে তাত ৰখে, ধুনীয়াকৈ নামে ওপৰৰ পৰা আকৌ ওপৰলৈ উঠে, আকৌ আহি এতিয়া ডাইৰেক্ট নিজৰ আসনত বহি লৈছেগৈ। মানে অকণো ভাগৰ অনুভৱ একো ফিলেই কৰা নাই। তো এবাৰ দেখাই দিছোঁ, চাই লোৱা। সকলো মানুহে মানে ভাবি আছে কি এইবিলাক চব ফেক কৰি আছে। তো তেনেকুৱা একো নহয়। মানে ইয়াত আহি বাৰু এটা কথা বুজি পালোঁ, ঘৰৰ মানুহখিনিয়ে বাৰু কিবা এটা ভাইৰেল হ'বৰ বাবে কৈছে বুলি ধৰি লৈছোঁ। কিন্তু এতিয়াতো আমি গোটেই মানে শ মানুহ দেখি আহিছোঁ ন, কি সেইখিনি মানুহেও কি ভাইৰেল হ'বৰ কাৰণে কৰি আছে বুলি সকলোৱে ভাবে নেকি? আৰু গুৰুত্বপূৰ্ণ কথা এটা যে মানে কি হয়, চবেই সেৱা কৰিবলৈ গোটেই গাঁৱৰ মানুহ, আমি য'তে গৈছোঁ গোটেই গাঁৱৰ মানুহ ওলাই আহে, আৰু তাত মানে সেৱা কৰিবলৈ মানে পইচা দিয়ে ন। তো পইচা মানে নলয়ে, য'ত 10-20 টকা লয় সেয়া মানে লগতে নামঘৰতে দি থৈ আহে। ইয়াত মানে পইচা পাতি লোৱা সেনেকুৱা একোৱে নাই। আজি গোটেইখিনি চাই কৰি গোটেইখিনি ভিডিঅ' বনাইছোঁ, তো তোমালোকেও চালাই অলৰেডি। আৰু মই যেতিয়া ফাৰ্ষ্টতে আহি পাইছিলোঁ, খুৰাই মোক এষাৰ কথা কৈছিলে যে মানে মই খুৰাক কৈছিলোঁ যে মই ৰাতিপুৱা আজি শোৱাৰ পৰা উঠিয়ে মই মানে লঘোণে আহিছোঁ বুলি কৈছোঁ। তো এতিয়াতো 12টা বাজি গ'ল। তো এতিয়ালৈ মানে মোৰ একোৱে ফিল হোৱা নাই। এইটো কিন্তু মই নিজে প্ৰমাণ পাইছোঁ। মোৰ এতিয়ালৈ একোৱে হোৱা নাই। মই ৰাতিপুৱা আনকি পানী অকণো ঘৰত খাই অহা নাই। খোৱাৰ পৰা উঠি চিধা কাপোৰ মানে গা পা ধুই কাপোৰ চাপোৰ পিন্ধি ইয়ালৈ আহিছোঁ দাদাহঁতৰ লগত। এতিয়ালৈ মানে মোৰ একোৱে একো অনুভৱেই হোৱা নাই। মানে ধুনীয়াকৈ তেজপুৰৰ পৰা অহা মানুহখিনিও গুচি গ'ল, আৰু মানে ঘৰৰ মানুহখিনিয়ে দুখ পাই থকা বিষয় এটাৰ ওপৰত অলপ কথা পাতিম, আৰু তাৰপিছত ময়ো যামগৈ। আৰু এইখিনিতে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা পাতিবলৈ আহিছোঁ। মানে কালি কোন মানে মানুহ এজনী আহিছিলে ভিডিঅ' বনাবলৈ, পাখি ৰাজবংশী মাক, আৰু মাকে আহি পেলাই মানে কি কৈছে, তো বিশ্বাস কৰে নকৰে সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। মানে তেওঁ কালি আহিলে ভিডিঅ' বনাবলৈ, তো ভিডিঅ' বনাব পালে নাই নাজানো বাৰু, কিন্তু মানে মানে আজিৰ দিনটোত এটা ভিডিঅ' আপলোড কৰিছে যে মানে গোটেই এই বিষয়টো মানে বিৰোধীকে এটা ভিডিঅ' বনাইছে। তো ভিডিঅ' কৰি পেলাই মানে অসমবাসী ৰাইজক এইটোৱে মানে বুজাব বিচাৰিছে যে এই ঘটনাটো মানে গোটেই ফেমিলিটোৱে মানে এটা মিছা ভাইৰেল হ'বলৈ কিবা এটা কৰি আছে। মানে এই গাঁওখনৰ মানুহখিনি মানে এইটো বুজাবলৈ বিচাৰিছে, মানে এই গোটেই ঘটনাটো যে মানে মিছা, সেইটোকে বুজাবলৈ বিচাৰিছে। তো তাকে মানে এতিয়া ইয়াতে ভকতসকল গোটেইখিনি বহি আছে। তো ভকতসকলেও মানে ভিডিঅ'টো চাই পেলাই মনতে দুখ পাইছে যে মানে কিবা এটা যদি ভালকৈও ক'ব নোৱাৰে ন, তো মানে ভালকৈ ক'ব নোৱাৰিলে বেয়াকৈও ক'ব নালাগে। তো মই এইটোৱে বিচাৰোঁ। তো এতিয়া বৰ্তাহঁতে কিবা এটা ক'ব, বৰ্তা কৈ দিয়কচোন সেই বিষয়টো অলপ। বিষয়টো মানে যিসকলে 26 তাৰিখৰ দিনা ৰাস চাইছিল, অনুভৱ তেখেতসকলে পাৰিব কৰিব। যিসকলে চোৱা নাই অনুভৱ কৰিব নোৱাৰিব। কাৰণ কালি যিজন ইউটিউবৰ মানুহগৰাকী আহিছে, তেওঁ সেই ৰাস চোৱাও নাই, ৰাস চালেহে অনুভৱ কৰিব পাৰিব। আৰু এনেকুৱা এটা বেলেগ শব্দৰে বেলেগ আকাৰে বুজাব নালাগে, আমি খুব দুখ পাওঁ। কাৰণ আমাৰ ভকতসকলে, আমাৰ আহঁতগুৰি, বাৰৈ, ৰভা, হৰি মন্দিৰ 9খন গাঁৱৰ ৰাইজে যিখিনি আমি পাইছোঁ, গোটেইখিনি আমি তবাদ মানিছোঁ। বিশেষকৈ যিসকলে দেখিছে সেইসকলে অনুভৱ কৰিব পাৰিব। তেওঁতো দেখাও নাই, তেওঁ কেৱল মনে সজা এটা তাৰ বিৰূপ ৰূপ দিব বিচাৰিছে। গতিকে আমি খুব দুখ পাইছোঁ, যাতে ভৱিষ্যতে তেওঁ যাতে নকৰে। কাৰোবাৰ যদি উপকাৰ কৰিব নোৱাৰে, তেওঁ অপকাৰ কৰিব লাভ নাই। ধন্যবাদ। তো বৰ্তায়ো গোটেইখিনি কথা গম পাই আছে। তো বিষয়টোৰ ওপৰত এতিয়া বৰ্তায়ো কিবা এটা ক'ব। মানে এতিয়া আমাৰ উপৰোক্ত বক্তা দাদা এজনে কৰি দিছে গোটেইখিনি কথা। এতিয়া চাওক, আমি 9খন গাঁও মিলি বাৰোৱাৰী ৰভা হৰি মন্দিৰৰ ৰাস মহোৎসৱ অনুষ্ঠান কৰোঁ প্ৰতি বছৰে গত হয়, আৰু কেইবছৰমানৰ পিছত হয়তো আমাৰ মানে 100 বছৰ হ'ব। গতিকে সেইগৰাকী মহিলা এই 12খন গাঁৱৰ ভকতসকলতকৈ ডাঙৰ নহয়। কথাই গম পাইছে। তেওঁৰ কথা মতে আমি উঠা বহা নকৰিম। তেওঁ যদি আৰু কিবা বিকৃত ৰূপে জানিবৰ মন আছে, তেওঁ আহক, আমাৰ প্ৰভুৰ ওচৰত আহক, আমাৰ ভকতসকলক লগ কৰক। তেওঁ আহি আমাৰ পৰা কমেণ্ট লওক, প্ৰভুৰ পৰা লওক।
কিন্তু তেওঁক ইয়াৰ পৰাই মানে সতৰ্ক বান্ধি দিছোঁ যে অনাগত দিনবোৰত আমাৰ পৰভূমিৰ বিষয়লৈ বেয়াকৈ যাতে বিকৃত ৰূপ নিদিয়ে, সতৰ্ক কৰি দিছোঁ। মোক ক'ব লগা এইখিনি। ধন্যবাদ। মই এই কথাটোকে ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ এই আঞ্চলিক ৰাসখন আজি 100 বছৰ হ'বলৈ গৈ আছে আৰু আমাৰ এই আহতগুৰি অঞ্চলৰ যি সাৰ্বজনীন ৰভা হৰি মন্দিৰ, এই ৰভা হৰি মন্দিৰত পৰম্পৰাগতভাৱে প্ৰতি বছৰে আমি ৰাস উদযাপন কৰি আহিছোঁ। কিন্তু এইবাৰ আমি আমাৰ কৃষ্ণগৰাকী এনে কিছুমান মানে ৰূপ দেখিবলৈ পালোঁ, যিটো ৰূপ নেকি যিসকলে দেখা নাই তেওঁলোকে অনুভৱ কৰিব নোৱাৰিব। কাৰণ আমি তেওঁ নাচি থাকোঁতেই হওক, বহি থাকোঁতেই হওক, তেওঁৰ যিটো চকুৰ পৰা যিটো জ্যোতি বাহিৰ হৈছিলে, এই জ্যোতিটো যিসকলে দেখিছিলে তেওঁলোকেহে অনুভৱ কৰিব পাৰে। গতিকে আজি ইউটিউবাৰসকলে আহিছে, বিভিন্নজন আহিছে ইয়াত, আৰু আমি জনামতেদি যোৱাকালি এজন ইউটিউবাৰ আহিছোঁ, তেওঁ আহি পেলাই যদি তেওঁ বিশ্বাস নাই হোৱা, তেওঁ বিশ্বাস ল'বৰ কাৰণে অন্তত ওচৰ চুবুৰীয়া ৰাইজক বা আমাৰ যিসকল ৰাইজে এই অনুষ্ঠানটি আয়োজন কৰিছিলে এই আয়োজকসকলক লগ কৰক। তেওঁ লগ কৰি পেলাই অন্ততঃ জানিব লাগিছিলে যে কি দেখিলে আপোনালোকে, কি পাই পেলাই আপোনালোকে অনুভৱ কৰিছে যে তেওঁ কৃষ্ণ লম্বিছে। এই কথাখিনি তেওঁ অৱগত নোহোৱাকৈ তেওঁ নিজাববীয়াকৈ আহি পেলাই যেনেধৰণৰ মন্তব্য দিছে, এই মন্তব্য সঁচাকৈ মানে দুখজনক। আৰু এনেকুৱা ইউটিউবাৰ হ'লে তেওঁতো ইউটিউবাৰ এজন ব্যৱসায়, তেওঁলোকৰ এটা ব্যৱসায়। গতিকে আমিতো ব্যৱসায় কৰা নাই, আমি বাৰৈ ৰাইজে ব্যৱসায় কৰা নাই। গতিকে আমি স্বতঃস্ফূৰ্তভাৱে সঁচা অন্তৰে কাম কৰিছোঁ। গতিকে আমি সঁচা অন্তৰে কাম কৰিবলৈ যাওঁতে আমি তেওঁৰ দৰ্শন আমি পাইছোঁ বুলি অনুভৱ কৰিছোঁ। আৰু তেওঁ আজি ঘপককৈ আহি পেলাই মানে বিৰূপ মন্তব্য কিছুমান দি পেলাই অসমৰ ৰাইজক বা বিভিন্ন ৰাইজক তেওঁ মানে বিপথে পৰিচালিত কৰিবৰ কাৰণে যি অপচেষ্টা কৰিছে, এইটো সঁচাকৈ লজ্জাজনক। আৰু এনে ইউটিউবাৰ প্ৰয়োজন হ'লে তেওঁ নকৰক। মোৰ ইমানেই ক'ব লগা। এতিয়া ধুনীয়াকৈ মামাকে দুটামান কথা ক'ব, তো তোমালোকে এই কথাকেইটা শুনি লোৱা, তো তাৰপিছত ক'বা তোমালোকে কোন শুদ্ধ কোন ভুল। নমস্কাৰ দেই। প্ৰথমতে অসমবাসী সকলো ৰাইজলৈ আমাৰ ঘৰলৈ সিদিনাখন আহিছিলে সন্ধিয়া সময়ত। তেওঁ হেৰিয়া নগাঁও বুলি কৈছিলে ইউটিউবাৰ এজনে। তেওঁ কথাটোতো বা আহিলে তেওঁ কথা পাতিব পাৰিম বুলি ক'লে নে সুধিলে, মই বোলো এতিয়া কথা নকয় বুলি ক'লোঁ। কিন্তু বোলো কাৰণ মই নিজ চকুৱে দেখিছোঁ যে কিমান মানুহ আহে আৰু দিনটো বহুত বেছি মানুহ আহি থাকে, তো দিনটো বাহিৰতে থাকিব লগা হয়, বহুত বেছি ভাগৰো লাগে। তো সন্ধিয়া হ'লেতো ভিতৰত যাবই বা অলপ ভাগৰুৱা হ'বই দিয়াচোন। আৰু তেওঁ মানে কি আহিলে, আহি পেলাই মানে কথা পাতিব পাৰিম নে? মই বোলো ৰাতিলৈ নাম হ'ব, এতিয়া আইসকল বোপাইসকল আহিছে, আপুনি নামভাগ চাই যাওক। তেওঁ নাচাই পেলাই উচাত চাত মাৰি পেলাই গুচি গৈছে। তেওঁ মানে কি ইয়াতে ইউটিউব কৰি পেলাই পইচা কমাম বুলি আহিছিলে। আৰু তেওঁ ঘৰৰ পৰা এনেকুৱা কমেণ্ট আহিছে যেন মোমায়েককে কৃষ্ণৰ নিচিনা লাগে। তেওঁকতো মই অসুৰৰ নিচিনা পাইছোঁ, তেওঁতো অসুৰ হয়নে নহয়? তেওঁ ঘৰত কণী বনাই পেলাই কৃষ্ণক চাবলৈ আহি ঘৰে ঘৰে বিস্কুট আৰু আপেলৰ জুতি লৈ ফুৰিছে। তেওঁ ভিডিঅ'টো আপোনালোকে চাব। আৰু তেওঁ যদি ইউটিউবত পইচা পাম বুলি ইমান আশা কৰি আহিছিলে, নাপালে, তেওঁ নহ'ল এইখিনি। তেওঁক মই 20,000 সকলো ইউটিউবাৰ চকুৰ আগত মই কেছ পে'মেণ্ট কৰিম। আৰু তেওঁ যদি আৰু বিচাৰে মই তেওঁক আৰু দিম। তেওঁ টকাৰ কাৰণে আহিছিলে ইয়াত ভগৱানক বিচাৰি অহা নাই। অসমবাসী ৰাইজে বুজি পাইছে এইখিনি কথা। মই তোমালোকক ক্লিপটো দি দিম, তোমালোকে চাই লোৱা। তো যেতিয়া ইয়ালৈ অহাৰ আগত তো কণী চণী বনাই কৰি আহিছে, তো ডাইৰেক্ট ভিডিঅ' ক্লিপটো মই তোমালোকক দেখাই দিম। আৰু বৃহস্পতিবাৰলৈ কি হ'ব সেইটো অকণমান কৈ দিয়কচোন। বৃহস্পতিবাৰলৈ তেখেতে বিদায় ল'ম বুলি কৈছে। আৰু এটা কথা কওঁ অসমবাসী ৰাইজক, কিছুৱে কৈছে যে তেওঁ 10 বছৰলৈকে থাকিম বুলি যে কৈছে, তেওঁ আচলতে 10 বছৰলৈ চকু মুদিম বুলিহে কৈছে। এইটো নাহাসকলে নাজানাকৈ কিছুমান প্ৰচাৰ কৰি আছে। গতিকে সেইটো কৈছে যে মোৰ 10 বছৰলৈ আৰু মই আৱিৰ্ভাৱ নহওঁ, আৰু 10 বছৰ পিছত আকৌ আহিম। তেওঁ কি চিন্তা কৰি কৈছে তেওঁ জানে। কিন্তু এই বৃহস্পতিবাৰলৈ তেওঁ আমাৰ পৰা বিদায় ল'ব। গতিকে তাৰ নিয়ম আমাক প্ৰণালীখিনি কৈ দিছে। ফুল প্ৰসংগ কৰিব লাগিব, ইয়াত ফুল প্ৰসংগ কৰি আমি ধুনীয়াকৈ নিয়ম নীতিত আমি সকলোৱে একেলগে তেওঁৰ লগত যাব লাগিব শিৱকুণ্ডতে তেওঁ বিদায় ল'ব। কোনোবা যদি ৰাইজ আহিব বিচাৰে শিৱকুণ্ড যাব পাৰিব, শুদ্ধ মনে আহিব দিছে, ঠিক তেনেকৈ শুদ্ধ মনে আহিলে আহিব পাৰে।
এইখিনিয়ে যদি কোনোবা আহিব বিচাৰা তো শিৱকুঞ্জত আহিবা 12 বৃহস্পতিবাৰ ঠিক আছে তো ময়ো আহিম তো ধুনীয়াকৈ 7 তাৰিখ তো গোটেইখিনি তো ধুনীয়াকৈ আহিম ধুনীয়াকৈ A to Z ভিডিঅ' বনাম আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।